এভৰিৱান, দেখিছেনে এয়া মালতা হৈছে মোৰ। এজোপা প্ৰথম লাগিছে, এইবাৰ প্ৰায় 6-7টামান ৰৈছে। মানে ঠিক আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মানত এজোপা মানে মালতা পকিবগৈ আৰু। এতিয়া ঠাণ্ডাৰ পাচলিৰ কাৰণে মই বাগানখন আকৌ নতুনকৈ ঠিক কৰিবলৈ ওলাইছোঁ। মই চব লতাজাতীয় গছবিলাক কাটি পেলালোঁ। কাটি পেলাই মুকলি কৰিছোঁ লাহে লাহে। ঠাণ্ডাৰ ছিজনৰ কাৰণে মাটি শুকুৱাইছোঁ, গোবৰ চূণ দি পেলাই। আগৰ পুৰণা মাটিখিনি টাবৰ পৰা উলিয়াই পেলাই মই আকৌ শুকুৱাই পেলাই ঢাকি থৈছোঁ অলপ দিনৰ কাৰণে। লগতে চুইট কৰ্ণবিলাকো শেষ হ'লে এইবিলাকো গ্ৰ' বেগ মই খালী কৰিম এতিয়া। ড্ৰেগনবিলাক ফুলি আছে, কিন্তু কি হ'ব, বৰষুণহে আহিল, ৰয় নে নৰয় আৰু নাজানো কি বা হয়। লগতে মূলা গুটি দিছিলোঁ, গুটিখিনি গজিছিল, কিন্তু আজি বৰষুণ আহিলে এইখিনি কি হয়, পালেং ইয়াৰ পৰা নি পেলাই মই অলপ লগাইছোঁগৈ বেলেগত। লাহে লাহে আৰম্ভ কৰিছোঁ আৰু। এইখিনি আনাৰসখিনিও গছকেইজোপা ঠন ধৰি উঠিছে। লগতে আৰু এটা কথা, এইবাৰ বতাহ ধুমুহাত এই ডাঙৰ আমজোপা মানে হেৰি হৈ গৈছিল, বেকা হৈ গৈছিল, কাটি দিলোঁ। কিন্তু কাটি দিয়াৰ পিছত দেখিছোঁ এতিয়া আকৌ নতুনকৈ ফুলিবলৈ আৰম্ভ কৰিছে। গোটেই গছজোপা ফুলিছে দেখোন এতিয়া আকৌ। জানো কি হয়, ৰয় নে নৰয়। মোৰ টাবৰ আমো ফুলিছে। এইকেইজোপা আচলতে 12 মাহে লাগে, ফুলিছে। কিন্তু ডাঙৰজোপা আচলতে 12 মাহে লগা নাছিলে, কিন্তু এইবাৰহে ফুলিছে। আঙুৰ শেষ হ'ল আৰু, এই থোকহে আছে আৰু। কিন্তু মিঠা হৈছে দেই, এইবাৰ বহুত মিঠা হৈছে খাবলৈ। ড্ৰেগন দুবাৰ হাৰভেষ্ট কৰিলোঁ, এবাৰ 12টা আৰু এবাৰ 18টা। আকৌ এইবাৰ ফুলিছে। শাওণ মাহত খাবলৈ কাৰণে মাক দিলোঁগৈ, মানে প্ৰায় 10টামান দিছোঁ। কিন্তু মাৰ ইমান ফূৰ্তি, মানে মোৰ বৰ ভাল লাগিল। নিজে হাতেৰে কৰি পেলাই যে খেতি, মানে এনেকৈ ফল কৰি খুৱাব পাৰিছোঁ। চিকু দিছিলোঁ মাক খাবলৈ। মায়ে কৈছে, এইবিলাক কি নেদেখা ফল খুৱাইছ তই। মোৰ বহুত আনন্দ লাগিল মাৰ মানে ফূৰ্তিটো দেখি পেলাই। মিঠাও পাইছে খাবলৈ। ইফালে ডালিম আকৌ নতুনকৈ ফুলিবলৈ আৰম্ভ কৰিছে। ডালিম মানে এইটো ৰঙাটো পমগ্ৰেনেট। এইপিনে কৰদৈ লাগিছে, মিঠা কৰদৈ। আৰু বগৰীকেইজোপা দেখিছে কি ধুনীয়াকৈ হৈছে। ড্ৰেগন সিপিনে ফুলিছে আৰু এইপিনে ইমান কলিয়াইছে, দেখিছেনে। এনেকৈ ড্ৰেগন ডিচেম্বৰ মাহলৈকে লাগিব। আজিলৈ আহোঁ, বাই।